নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জাকাৰিয়া আহমেদ আৰু আপোনালোকে চাই আছে টেকনিকেল এছামিজ। গতিকে মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা লগো কেনেকৈ বনায় সেইটোৰ বিষয়ে আজি ভিডিঅ'টোত আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে পিকচাৰ্ট এপ্লিকেশ্যনটো অ'পেন কৰিব। তাৰপিছত প্লাছ আইকনত ক্লিক কৰি দিব। চ' ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, অল ফটোজ ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত বেকগ্ৰাউণ্ডত ক্লিক কৰিব। বেকগ্ৰাউণ্ডত ক্লিক কৰাৰ পিছত এটা কি কৰিব, হোৱাইট বেকগ্ৰাউণ্ডত ক্লিক কৰিব। চ' পোনপ্ৰথমে আপোনালোকে কি কৰিব, টেক্সট ক্লিক কৰি দিব। চ' টেক্সট ক্লিক কৰাৰ পিছত আপোনাৰ চেনেলৰ নামটো লিখিব, যেনে মোৰ চেনেলৰ নামটো টেকনিকেল এছামিজ। গতিকে মই প্ৰথমতে টি লিখিম, তাৰপিছত এ লিখিম। গতিকে মই প্ৰথমতে টি লিখিলোঁ। টি লিখাৰ পিছত ডান ক্লিক কৰি দিব, ৰাইটত ক্লিক কৰি দিব। দিয়াৰ পিছত কালাৰ্ছত চিলেক্ট কৰিব। কালাৰ্ছত চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত এটা কালাৰ ল'ব, ব্লেক কালাৰটো চিলেক্ট কৰিব। তাৰপিছত ফ্ৰণ্টত ক্লিক কৰি দিব। ফ্ৰণ্টত ক্লিক কৰাৰ পিছত অলপ আগুৱাই লৈ যাব। আগুৱাই লোৱাৰ পিছত এই ফ্ৰণ্টটো ইউজ কৰিব। গতিকে ইউজ কৰাৰ পিছত অলপ টিটো অলপ আঁতৰাই দিব। তাৰপিছত স্ক্ৰীনত ক্লিক কৰি আকৌ টেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে কি কৰিব, এত ক্লিক কৰি দিব। গতিকে মোৰ দ্বিতীয় আখৰটো হ'ল এ। গতিকে মই এইটো ক্লিক কৰোঁ। এই ক্লিক কৰাৰ পিছত আপোনালোকে ৰাইট চাইডত ক্লিক কৰিব। ৰাইটত ক্লিক কৰাৰ পিছত আকৌ কালাৰত ক্লিক কৰি দিব। কালাৰত ক্লিক কৰাৰ পিছত ৰেড কালাৰটো চিলেক্ট কৰিব। গতিকে ইয়াত এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ফ্ৰণ্টটো একেই থাকিব। গতিকে অলপ এইটোৰ নিচিনা অলপ চাইজটো অলপ বঢ়াই দিব। গতিকে তাৰপিছত আপোনালোকে কি কৰিব, ৰাইট চিনত ক্লিক কৰি দিব। চ' ৰাইট চিনত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, অলপ স্ক্ৰল ডাউন কৰি ড্ৰত ক্লিক কৰি দিব। চ' ড্ৰত কলক ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত ব্লেক কালাৰটো চিলেক্ট হৈ আছে। গতিকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত হোৱাইট কালাৰটো মাৰি ৰাইট চিনত ক্লিক কৰিব। ৰাইট ক্লিক কৰাৰ পিছত ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এইটোত ক্লিক কৰি দিব। এই আইকনটোত ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ফিল ইয়াত লিখা আছে, এই ফিলত ক্লিক কৰি অ'কে কৰি দিব। চ' অ'কে কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত আপোনাৰ নামৰ আখৰত যিটো চেনেলৰ নাম আছে সেই নামৰ ওপৰত অলপ এনেকৈ আপোনালোকৰ ইচ্ছামতে এইটো বহুৱাই দিব। গতিকে অলপ দেখাত অলপ প্ৰফেশ্যনেল দেখা যাব। গতিকে আপোনালোকৰ ইচ্ছামতে এইটো বহাই দিব। গতিকে হৈ গ'ল। ইয়াৰ পিছত আপোনালোকে ৰাইট চাইডত ক্লিক কৰিব। যদি আপুনি আৰু এড কৰিব বিচাৰে গতিকে আৰু এড কৰিব পাৰিব। গতিকে সিমান এড নকৰোঁ। গতিকে ইয়াত ৰাইটত ক্লিক কৰিব। চ' ৰাইটত ক্লিক কৰাৰ পিছত আকৌ কি কৰিব, টেক্সটত ক্লিক কৰি দিব। টেক্সট ক্লিক কৰাৰ পিছত আপোনালোকৰ চেনেলৰ গোটেই নামটো এতিয়া লিখিব। মোৰ চেনেলৰ গোটেই নামটো হ'ল টেকনিকেল এছামিজ। গতিকে মই গোটেই নামটো লিখি দিলোঁ। নামটো লিখি দিয়াৰ পিছত ৰাইটত ক্লিক কৰিব। ৰাইটত ক্লিক কৰাৰ পিছত আকৌ কি কৰিব, কালাৰ্ছত ক্লিক কৰিব। চ' কালাৰ্ছত যেতিয়াই ক্লিক কৰিব, ইয়াত আগৰ যিটো কালাৰ প্ৰথম যিটো আখৰৰ কালাৰ লৈছে, টি আখৰৰ যিটো কালাৰ ব্লেক, সেই ব্লেক কালাৰটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত অলপ তলফালে বহুৱাই দিব। গতিকে আপোনাৰ ইচ্ছামতে যিকোনো এটা ফ্ৰণ্ট ইউজ কৰিব পাৰে। গতিকে যিটো ভাল লাগে সেই ফ্ৰণ্টটো ইউজ কৰিব। গতিকে এই ফ্ৰণ্টটো থাকিল মোৰ। গতিকে অলপ বঢ়াই দিব। তাৰপিছত কি কৰিব, ৰাইট চাইডত ক্লিক কৰিব। চ' ৰাইট চাইডত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, অলপ এইফালে আহি কি কৰিব, শ্বেপ মাস্ক ইয়াত ক্লিক কৰিব। শ্বেপ মাস্কত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ লেফ্ট ফালে টানি আনিব। টানি অনাৰ পিছত ইয়াত ক্লিক কৰি দিব। চ' এইটোত ক্লিক কৰাৰ পিছত কি কৰিব, বিজি কালাৰত ক্লিক কৰি ইয়াত টানি লৈ আহিব। তেতিয়াহে ব্লেক কালাৰটো চিলেক্ট হৈ যাব। চিলেক্ট হোৱাৰ পিছত ইয়াত ৰাইটত ক্লিক কৰিব আৰু কেপাচিটিটো একেবাৰে 100 কৰি দিব। 100 কৰি দিয়াৰ পিছত আপোনাৰ ইচ্ছামতে এইটো অলপ ছেট কৰি দিব যাতে দেখাত ভাল দেখা যায়। গতিকে ৰাইটত ক্লিক কৰিব। ৰাইটত ক্লিক কৰাৰ পিছত চাওক, এতিয়া আপোনাৰ লগটো একেবাৰে ধুনীয়া দেখাত, বহুত প্ৰফেশ্যনেল দেখা গৈছে। গতিকে ইয়াত ড্ৰত ক্লিক কৰি দিব। ড্ৰত ক্লিক কৰাৰ পিছত আপোনালোকে 3 ডট ইয়াত ক্লিক কৰিব। চ' ইয়াত ক্লিক কৰাৰ পিছত ছেভ ইমেজত ক্লিক কৰি দিব। ছেভ ইমেজত ক্লিক কৰাৰ পিছত আপোনাৰ এই লগটো আপোনাৰ মোবাইলত ছেভ হৈ গ'ল HD কোৱালিটিত।